দৰ্শনা আমাৰ এজনী বোৱাৰী, আমাৰ মাজৰে আমাৰ নিচিনা এজনী বোৱাৰী, গ্লেম গাৰ্ল দৰ্শনা। বাপৰে মুখতে নাহে। বাৰু যিয়ে নহওক, তোমাৰ ভিডিঅ' চাই ভাল পাইছিলোঁ, আৰু ভাল পাইছিলোঁ মানে কি আৰু, বনোৱা চাও ভাল লাগে, কিন্তু এইবাৰ এক্সট্ৰিম হৈ গ'ল। তোমাৰ ভিডিঅ'ৰ কণ্টেণ্ট বৰ্তমান টাইমত শহুৰ মৰিব আজি 3 দিন হ'ল, দেউতা ঢুকুৱা আজি 3 দিন হ'ল, দেউতা ঢুকুৱা আজি 5 দিন হ'ল, দেউতা ঢুকুৱা আজি 6 দিন হ'ল। বাহ, পাৰিছা দেই। কি কৈছিলা তোমাৰ ভিডিঅ'টোৰ সকলোতকৈ ইম্পৰ্টেণ্ট কথা কোনটো? মোৰ মনত মোৰ তাত ভিডিঅ' কৰিব পৰা সেইখিনি সময়ত মানে ক্ষমতা নাছিল, মানে শক্তি নাছিল। মই ইমান ষ্ট্ৰং নাছিলোঁ যে মই দেউতা ঢুকুৱা সময়ত মই ভিডিঅ' বনাম। তাৰপিছত মই ভিডিঅ'বোৰ কালেক্ট কৰিছোঁ। বাহ, তোমাৰ দেউতা ঢুকাওঁতে ইমান মানুহে ধুনীয়াকৈ ভিডিঅ' কৰি আছিলে যে তোমাক পিছত দিব, তুমি কালেক্ট কৰি ভিডিঅ'বোৰ লৈছা। কি বুলি কালেক্ট কৰিছিলা বাৰু? কাৰোবাক ফোন কৰিছা বা মেছেজ কৰিছা, ঐ তোৰ তাত বাৰু আমাৰ দেউতা ঢুকুৱা সেই মানে খৰি দিয়া সময়ৰ ভিডিঅ'খিনি আছে নেকি? ঐ তোৰ তাত এনেকৈ চোতালত থওঁতে ভিডিঅ' বা ফটো আছে নেকি? তই কৰিছিলি নেকি ভিডিঅ'? যদি আছে দেচোন, মই ভিডিঅ' এডিট কৰিব লাগে। বাপৰে বাপ দৰ্শনা, বেলেগ শক্তিশালী দেই তুমি। এইখিনি মোৰ মনৰ কথাহে, বেয়া লাগিছে আচলতে। জানো তোমাক বোৱাৰী হিচাপে নহয়, ছোৱালী হিচাপে ভাল পাইছিলে দেউতাই। বহুত আছে তেনেকুৱা, যোনে সৰু দেউতাবোৰে মানে নিজৰ বোৱাৰীজনীক ছোৱালীৰ নিচিনা মৰম কৰে। তুমিও বহুত ভাগ্যশীল বুলিয়ে মই ভাবোঁ, কিন্তু ইয়াৰ ফাইদা নল'বা। বেয়া লাগিছে আচলতে। দেউতা ন, মা দেউতাৰ মূল্যবোৰ আমিও বুজি পাওঁ। মোৰো মা দেউতা আছে, শহুৰ শাহুৰ আছে, মৰম কৰোঁ, বহুত শ্ৰদ্ধা কৰোঁ, কিন্তু এনেকৈ ঢুকালে ভিডিঅ' বনাব ময়ো নোৱাৰিম। মই ইমান ডাঙৰ হেৰি নহয়, মানে ভিডিঅ' ক্ৰিয়েটৰ নহয়, এনেই সৰু সুৰাকৈ অলপ ভিডিঅ' বনাই আছোঁ। যিয়ে নহওক, তোমাৰ টপিকৰ ওপৰত কথা কৈ মোৰ ফেমাছ হ'বলৈও মন নাই, কিন্তু এইখিনি মোৰ মনৰ কথা। কোনোবাই ভাল পালে কিবা ক'ব, কোনোবাই বেয়া পালেও কিবা ক'ব। তুমি এইটো বেয়া কাম কৰিছা। যদি পাৰা এই ভোজটো যোৱালৈকে, মানে সকাম যোৱালৈকে তুমি ভিডিঅ' নিদিবা। বোৱাৰীবোৰে, পুত্ৰ বোৱাৰীয়ে এই 11 দিন, এই 12 দিন কেনেকৈ নিয়ম নীতিৰ মাজত থাকে, তেনেকৈ থাকিব চেষ্টা কৰা। কপালত ফুটটো দেখি ভাল লাগিছে, এনেতো নোলোৱাই। হ'ব দিয়া, তোমাক ক'ব লগা এইখিনিয়ে মোৰ।